জীয়াকৰ বিয়া সেই গতিকে মই যে লাল চাহ খাম ডিডি এণ্টেনা এটা পুৰণা ৰেডিঅ' এটা আৰু পুৰণা টিভি এটা বেয়া হ'লেও হ'ব কোনো কথা নাই হয় নেকি মইতো তেনেকুৱা ভিডিঅ' দিয়াই নাই 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 মই এইটো প্ৰসংগত মই কথা নাপাতো বাৰু আৰু মই বিশেষ কাম এটা কৰি আছো মই বাৰু অলপ পিছতকে নমস্কাৰ মোৰ প্ৰিয়সকল মই জনাৰ্দন জান আৰু মই বৰ্তমান বাগৰি আছো বুলি ভিডিঅ'টো বনাইছো আপোনালোকক দেখুৱাবলৈ সেইটো নহয় একচুৱেলি মই আজি ৰাতিপুৱা সোনকালে উঠি মোৰ এতিয়াও অলপ টোপনি লাগি আছে সেই গতিকে ভাবিলো মুখ হাত ধুলো গা পা ধুলো অলপ বাগৰি লৈ ভাবিছো ভিডিঅ' এটা বনাওঁ আৰু ভিডিঅ'টোত মই বিশেষ এটা কথা ক'ম যিটো মোৰ বাবে এটা ভাল খবৰ আপোনালোকৰ বাবেও ভাল খবৰ কিছুমানৰ বাবে ভাল খবৰ নহবও পাৰে বাৰু কিন্তু মই জনাত মোৰ শুভাকাংক্ষীসকলৰ বাবে এইটো এটা ভাল খবৰ যি কি নহওক আজিলৈ মই যিমান কেইটা গান বনাইছো সেই গান কেইটাত বিশেষভাৱে কমেন্ট কৰা এগৰাকী ব্যক্তি আছে শিৱসাগৰৰ যাৰ কমেন্টবোৰত মই বেছি উৎসাহিত হওঁ আৰু সেই ব্যক্তিগৰাকীৰ নাম মানে মহিলাগৰাকী নাম হৈছে মীনাক্ষী বাইদেউ মই মীনাক্ষী বাইদেউ বুলিয়ে কওঁ বাৰু বাকী বৰ বিশেষ দীঘলীয়াকৈ নকওঁ সেই বাইদেউগৰাকী মোৰ আজিলৈকে দূৰৰ পৰাই লগ পাই আছো ফোনত তথাপিতো বাইদেউগৰাকী মোৰ বাবে নিজৰ বাইদেউৰ নিচিনাই মোৰ নিজৰ বাইদেউ আছে কিন্তু সেইগৰাকী বাইদেউ তাৰমানে মোৰ নিজৰ বাইদেউৰ নিচিনা যি কি নহওক সেই বাইদেউগৰাকীয়ে মোক কমেণ্ট দিয়ে আৰু কমেণ্টবোৰ পাই মই উৎসাহিত হওঁ আৰু বাইদেউগৰাকীক মোৰ তৰফৰ পৰা থেংক ইউ ছ' মাছ আজি ভিডিঅ'ৰ যোগেদি ক'লোঁ আৰু দ্বিতীয় এটা কথা হৈছে মই গুড নিউজটো ক'ম বাৰু তাৰ আগতে মই মানে মোৰ অলপ ভোক লাগিছে এতিয়া আৰু সেই গতিকে মই এতিয়া কিবা এটা খাওঁ আৰু আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব হা শেষলৈকে আৰু সৰ্বপ্ৰথমে আজি দিনটোৰ আৰম্ভণিত মই খাম চাহৰ লগত খাম ব্ৰেড আৰু ব্ৰেডৰ লগত মই এটা বস্তু খাম যিটো বস্তু নেকি আমাৰ বেছিভাগ মানুহে গৰমৰ দিনত খায় আৰু এইটো ঠাণ্ডা দিনত খোৱা বস্তু নহয় বিশেষকৈ ব্ৰেডৰ লগত খোৱা বস্তুটো আৰুৱে নহয় তথাপিতো বাৰু মই ব্ৰেডৰ লগত খাম আৰু মই আগৰ পৰা খাই আহিছোঁ মই ভাল পাওঁ বস্তুটো মই আপোনালোকক দেখুৱাম আপোনালোকৰ ঘৰত আনি পিনে ব্ৰেডৰ লগত এদিন খাই চাব এটা বেলেগ টেষ্ট পাব আৰু তাৰপিছত মোক কমেণ্ট কৰি জনাব বাৰু খাই কেনেকুৱা লাগিছে যি কি নহওক এটা বিশেষ কথা কওঁ মই আজি লাল চাহ খাব লাগিব কিন্তু লাল চাহ খাই বাৰু মই বেয়া পাওঁ গাখীৰ চাহ খাওঁ মানুহে কয় গাখীৰ চাহ খালে গেছ হয় তথাপিতো মই গাখীৰ চাহ খাই ভাল পাওঁ কিন্তু আজি গাখীৰ দিয়া মানুহটো নাহিল সিহঁতৰ গাঁৱত হেনো সিহঁতৰ বন্ধুৰ জীয়াকৰ বিয়া সেই গতিকে মানুহটো নাহিল আৰু মই গাখীৰ চাহ খাব নাপালোঁ সেই গতিকে মই আজি লাল চাহ খাম আৰু আমুল তাজা দি গাখীৰ খাই বাৰু বিশেষ ভাল নালাগে আৰু আজি আমাৰ চাহ বনোৱা কাৰ্যসূচীত বিশেষভাৱে সহায় কৰিব আমাৰ চেনী মহোদয়দেৱ চাহপাত মহোদয়দেৱ আদা মহোদয়দেৱ আৰু তেজপাত মহোদয়দেৱ লগতে চচপেন লগতে পানী মহোদয়দেৱ মহোদয়া নাই দেই মহোদয়ে চব আৰু লগতে আমাৰ ইণ্ডাকশ্যন মহোদয়দেৱ আৰু ইণ্ডাকশ্যনৰ লগত কাৰেণ্ট মহোদয়দেৱে আৰু লগতে মই সহযোগী জনাৰঞ্জন চাহ বনাম আপোনালোকে মোৰ প্ৰথমটো কাৰ্যসূচী প্ৰথমটো মোৰ চাহৰ কাৰ্যসূচী আপোনালোকে জনাসকলে বাৰু জানে মই গুৱাহাটীত থাকোঁ ৰুমত আৰু মই ৰুমত গুৱাহাটীত অকলে থাকোঁ যিহেতু চাহ ভাত সকলো মই নিজেই তৈয়াৰ কৰি খাওঁ আৰু বৰ্তমানো মই চাহ কাপ নিজেই বনাম বাৰু আৰু এতিয়া ফাইনেলি মই মোৰ ইণ্ডাকশ্যন দেৱ মহোদয়ক চাহ বনোৱা বিশেষ কাৰ্যসূচীৰ বাবে অন কৰি লৈছোঁ আৰু ইয়াত মই অলপ পানী দিছোঁ পানী দিয়াৰ পিছতে মই সকলো বস্তু এবাৰতে দি দিওঁ চাহটো হ'লেই হ'ল আৰু ইয়াত মই দিছোঁ অকণমান চেনি মই অলপ সৰহকৈ দিওঁ গতিকে চামুচেদি চেনি দিলে মোৰ শান্তি নালাগে মই হাতেদি চেনি দিওঁ তাৰপিছত ইয়াত মই দিছোঁ অকণমান চাহপাত লগতে এয়া আমাৰ আদা মহোদয়দেৱ লগতে এয়া আমাৰ তেজপাত মহোদয়দেৱ লগতে এয়া অকণমান দেখা পাইছেনে এয়া জালুক মহোদয়দেৱ এনেকুৱাকৈ আপোনালোকে খাই চাবচোন মজা লাগে তামাম মজা লাগে আৰু গাখীৰ চাহ থাকিলে বাৰু এনেকৈ খাবলৈ দৰকাৰ নাই এতিয়া চাহ উতলিব আৰু বেছি সময় নালাগে এইটো অলপ বঢ়াই দিওঁ আৰু এয়া ফাইনেলি মোৰ লাল চাহ ৰেডি হৈ গৈছে এতিয়া মই চাহ খাম
মই মানে বাতিত চাহ খাই ভাল পাওঁ, কাপত চাহ খাই মোৰ শান্তি নালাগে, গতিকে মই বাতিত চাহ খাই বহুত ভাল পাওঁ। আৰু মই বিচনাৰ ওপৰতে মানে মোৰ বিচনাখন যিখন, মোৰ বিচনাখনে ডাইনিং টেবুল, বিচনাখনে মোৰ বহা জেগা আৰু বিচনাখনে মোৰ খোৱা জেগা। সেইবুলি লেতেৰা পেতেৰাকে নাখাওঁ আকৌ দেই। মানে অকলে থাকোতো, অকলে থাকি মানে কি ইমান মানে দীঘলীয়া প্ৰচেছ কৰি খাবলৈ মন নাযায়। ডাইনিং টেবুল এখন বাৰু মোৰো আছে, কিন্তু প্লাষ্টিকৰ দেই। গতিকে মই ভাবোঁ অকলে থাকোঁ যিহেতু, কিমান আৰু ক'ত আৰু এবাৰ যাম ডাইনিঙত, এবাৰ আহিম বিচনাত, এবাৰ আকৌ টেবুলত যাম। এইবোৰ কৰি থকাতকৈ মই মানে মোৰ চব বস্তু শ্বৰ্টকাট। মই মানে কি বিচনাতে খাই দিওঁ, বিচনাতে শুই দিওঁ, সেইবুলি চাফ চিকুণ আকৌ দেই। মানে শুনিবলৈ বেয়া লাগিছে বাৰু কথাটো, যি কি নহওক। এতিয়া মই ব্ৰেড খাম আৰু ব্ৰেডৰ লগত বিশেষ বস্তুটো খাম, আৰু বিশেষ বস্তুটো এইটো মানে এইটো কেমেৰাটোৰ কাৰণে উল্টা দেখিছে, এইটোৰ নাম হৈছে বাটাৰ স্কটছ। এইটো মই ব্ৰেডৰ লগত খাওঁ। এইটো মানে ব্ৰেডৰ লগত খাই ভাল লাগে, আৰু বিশেষ ভাল লাগে মানে। অত্যন্ত মিঠা কিন্তু হা, মিঠা খোৱা মানুহৰ কাৰণে ভাল। যিয়ে নেকি মিঠা নাখায় সিহঁতৰ কাৰণে বাৰু এইটো বেয়া, মোৰ বাবে বাৰু ভাল। মই এইটো বস্তুৰ কথা কৈ আছিলোঁ, চবে প্ৰায় গৰমৰ দিনত খায় এইটো, মানে বাটাৰ স্কটছ যে কলৰ লগত গাখীৰৰ লগত মানে খাই মিলাই পিনে, বা ফ্ৰিজৰ পানী চানীও মিহলাই কেতিয়াবা ইয়াত, কিন্তু মই এইটো ডাইৰেক্ট খাওঁ। এইবোৰ বস্তু মানে কি চামুচেদি ল'লে মই শান্তিয়ে নাপাওঁ। এনেকুৱা বেছিকৈ হ'ব লাগে, বেছিকৈ হৈ লাগিলে মই পিছত চামুচেদি এনেকৈ মিলাম। মানে এচি কটকৈ খালে মানে খোৱা যেন নালাগে। তাৰমানে অকণমান যাতে মানে ব্ৰেডটো কামুৰি দিয়াৰ লগে লগে যাতে একে ফাকেদি যাতে ওলাই আহে, যাতে তেতিয়াহে ভাল লাগে। অভাৰ হ'ব লাগে তাৰমানে খোৱা বস্তুবোৰ, যাতে এনেকুৱাকৈ খাব লাগে যাতে পিছত সেইটো খাবলৈ মন নাযায়, আকৌ বেলেগ এটা বস্তু খাবলৈ মন যায়। তেনেকুৱা মানে এচিকটকৈ খালে মানে হেঁপাহটো থাকি যায় নে, সেইকাৰণে মই মানে অলপ বেছিকৈ খাওঁ তাৰমানে বস্তুবোৰ। এতিয়া হৈ গ'ল, এইটো শ্বৰ্টকাট। এতিয়া ইয়াত মানে আকৌ অকণমান লাগিব বাৰু। সুন্দৰ। এইটো হৈছে বাটাৰ স্কটছ, যিটো মই ব্ৰেডেদি খাওঁ। ওলোটা, এইটো কিন্তু গৰম দিনত খোৱাহে বস্তু হা। কিন্তু ইয়াত বাৰু লিখা নাই আৰু গৰম দিনতে খাব, নহ'লে কথা বেয়া হৈ যাব বুলি। সেই গতিকে মই ঠাণ্ডা দিনতো খাইছোঁ। এয়া বাতিত লাল চাহ, আৰু মই এতিয়া খাম। মজা লাগিছে। এই চিষ্টেমত খাই চাব তাৰমানে, ভিতৰত বেলেগ বেলেগ বস্তু দিয়ে চবেই, কিন্তু মই বাটাৰ স্কটছ দিয়ে খাওঁ। এনেকৈ খাই চাব না আপোনালোকে, মজা লাগে। মজা। হেল্ল', ক নহয়, মোৰ বহুত ইম্পৰ্টেণ্ট আছিলে। সেই পুৰণা ৰেডিঅ' এটা লাগে, আৰু এণ্টেনা যে, সেই ডিডি এণ্টেনা আগতে যে পকাই থকা যায় যে চেনেল গুচি গ'লে, সেইটো
আৰু সেই ডিডি এণ্টেনা এটা লাগিছিলে আকৌ এণ্টেনা এই আমি আগতে যে শক্তিমান চাইছিলো এণ্টেনাডাল ব্লেক এণ্ড হোৱাইট টিভিত কাম এটা আছে তাৰমানে একদম ইম্পৰ্টেণ্ট মই সেইকাৰণে ৰাতিপুৱাতে ফোন কৰিছো তোক ডিডি এণ্টেনা এটা পুৰণা ৰেডিঅ' এটা আৰু পুৰণা টিভি এটা বেয়া হলেও হ'ব কোনো কথা নাই হেৰাল এই এক মিনিট আৰু মোৰ লগৰ মই মানে যেতিয়া ফোন কৰো সি ৰিচিভ কৰে সেই গতিকে সিও মোক যেতিয়াই ফোন কৰে মই ৰিচিভ কৰোঁ কিন্তু আজি বাৰু মোক ফোন কৰোঁতে ৰিচিভ কৰিব নোৱাৰিলে কাৰণ সি আছিল ৰাতিপুৱাৰ ভাগত এটা বিশেষ জেগাত যিটো জেগাত মানুহে সহজে ফোন ৰিচিভ কৰিব নোৱাৰে আৰু সেই ফোন ৰিচিভ কৰিব নোৱাৰা বিশেষ জেগাটোত মানুহে ৰাতিপুৱা সময়তে প্ৰায় যায় বুজি পাইছা নহয় নকওঁ হা এক মিনিট কথাটো পাতি লওঁ হেল্ল' কি মই ভিডিঅ' বনাই আছো আকৌ মোৰতো প্ৰথম ভিডিঅ' আকৌ দেই ছাবস্ক্ৰাইব এটা কৰিবি আকৌ ছাবস্ক্ৰাইব কৰিবি লাইক কৰিবি কমেণ্ট কৰিবি আৰু কাষতে থকা বেল আইকনটো দবাই দিব দেই দে আগতে তই বিচাৰচোন একদম ইম্পৰ্টেণ্ট কিন্তু দেই ফটোৱামি নহয় কিন্তু ৰেডিঅ' পুৰণা ৰেডিঅ' এটা আৰু পুৰণা ব্লেক এণ্ড হোৱাইট টিভি এটা আকৌ ডিডি এণ্টেনা এটা বেয়া হলে হ'ব দে হ'ব দে যি কি নহওক হ'ল বাৰু খাই এতিয়া মই যে কৈছিলো আকৌ এবাৰ মনত পেলাইছো গুড নিউজটো দিম বাৰু মোৰ খাই হৈ গ'ল এতিয়া মানে কি চাহ অকণ আছে খাবলৈ বাকী ঠাণ্ডাই হৈ থাকিল দেই সিমানৰ বাৰু ঠাণ্ডা হোৱা নাই কিন্তু প্ৰায়খিনিয়ে ঠাণ্ডা হৈ গৈছে কিন্তু ভাল লাগিছে খাই চাহপাতটো অকণ বেছি হৈছে কিন্তু ভাল লাগিছে আজি তাৰমানে ঘটনাটো কি হৈছে মই মানে কি ৰাতিপুৱাতে খাবলৈ চাহ তাহ ৰাতিপুৱা খাই দিয়াৰ পিছত মই আকৌ ভাত পানী এবাৰতে বনাই থৈ দিওঁ যে তেতিয়া মানে খাই থাকোঁ আৰু অকলে থাকোঁ যিহেতু এবাৰতে বনাই দিয়া যায় ভাতটো গতিকে ভাতটো বনাই মানে থৈ দিওঁ ভাতটো খাই পিনে মই মোৰ কামত লাগি থাকোঁ আৰু আকৌ কাঁহী বাচনখিনি ধুব লাগে মানে চব নিজে কৰিব লাগে আৰু হা আৰু মই অকলে থাকিলে এটা ভাল কি যি মন যায় কৰা আনন্দ কৰা ফূৰ্তি কৰা কিন্তু অকলে থাকিলে এটা বেয়া কি বেয়াটো বহুত ইম্পৰ্টেণ্ট যিটো অকলে থকা মানুহেহে বুজিব সেইটো হৈছে অকলে থকা মানুহৰ কাৰণে মানে অত্যন্ত বেয়া লগা কথা এটা হৈছে যদি কেতিয়াবা মন নগ'ল এই আজি মন যোৱা নাই মন বেয়া ভাত নাখাওঁ তেতিয়া কৌটা মানুহ এটা নাথাকে এই কিয় ভাত খোৱা নাই ভাত খা আজি ঘৰত যদি ভাত নাখাওঁ এই মই ভাত নাখাওঁ পুৰা লেভেল আৰু ঘৰত এই মই ভাত নাখাওঁ মোৰ মন বেয়া বাকী ভাত নাখাওঁ খা দে খা একো নহয় খা কিন্তু ইয়াত ৰুমত অকলে থাকিলে মানে প্ৰব্লেম এইটোৱে ধৰি ঘণ্টাটো খাওঁ নাখাওঁ কোনোতো খবৰ লোৱা মানুহ নাই গতিকে ইয়াত আৰু এইটো লেভেল দি লাভ নাই বোলো ভাত নাখাওঁ ভাতটোতো খাবই লাগিব টাইমলি আৰু টাইমলি নাখালে চেহেৰা বেয়া যাব এনেকুৱা মোৰ চেহেৰা আচলতে এনেকুৱা নাছিল কিন্তু এনেকুৱা হৈ গ'ল তাৰমানে হা এই ভাত নোখোৱাৰ কাৰণে মই দোকানতে বেছিকৈ খাওঁ যে যি কি নহওক মই এতিয়া ভাতটো বনাওঁ মাংস ভাত খাম আজি তাকো ব্ৰইলাৰ এনেকুৱাকৈ কৈছোঁ যেন একদম পুৰা লোকেল বা বহুত অলপ বেলেগ মাংস নিচিনাকৈ ব্ৰইলাৰ মাংস যি কি নহওক এয়া মই বৰ্তমান মাংস কাটি কুটি মই ৰেডি কৰিছোঁ আৰু এয়া কাপত হৈছে জিৰা জালুক ধনিয়া পুৰা মিক্স এয়া বৰ্তমান পিঁয়াজটো মই তেলত দি দিলোঁ বাৰু আৰু ফাইনেলি মই মছলাও ঢালি দিলোঁ মছলাটো মই মানে ফাৰ্ষ্টে অলপ ফ্ৰাই কৰি লওঁ পিঁয়াজ নহৰু দি মছলাটো অলপ ফ্ৰাই কৰি লওঁ
এতিয়া মই ইয়াত দিম মাংস। যি কি নহওক এতিয়া মই মাংসখিনি ভালকৈ ফ্ৰাই হ'বলৈ দিওঁ। আৰু আজিৰ গুড নিউজটো আপোনালোকক ক'বলৈ আছে, যিহেতু ইফালে মাংসখিনি হৈ থাকিব আৰু ইফালে মই গুড নিউজটো অলপকৈ ৰেডি কৰোঁ। ফাইনেলি মোৰ বৰ্তমান মাংস বনোৱা হৈ গ'ল বাৰু। এয়া মাংস হৈ গ'ল। এতিয়া আগবাঢ়িছোঁ ভিডিঅ'টোৰ প্ৰথমত যিষাৰ কথা কৈছিলোঁ যে আজি এটা গুড নিউজ দিম আপোনালোকক। সেই গুড নিউজটো এতিয়া মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু শ্বেয়াৰ কৰাৰ আগতে মই ভালকৈ বহি লওঁ। এতিয়া হৈছে গুড নিউজ। গুড নিউজটো এনেকুৱা ধৰণৰ, বোলে এক মিনিট, মোৰ আননোন নম্বৰ এটা ফোন আহিছে। হেল্ল', হয় কোনে ক'লে? আপোনাৰ চাউণ্ডটো ভালকৈ অহা নাই বাৰু। মই কাম এটা কৰি আছোঁ, মই অকণ পিছত ফোন কৰি আছোঁ আপোনাক। হয়, ৰ'ব দেই, মই স্পীকাৰটো অন কৰিলোঁ। মই মানে আপোনাৰ চাউণ্ডটো শুনা নাই ভালকৈ। কোনে ক'লে? হয় হয় হয়, মই জানদাই কৈছোঁ, জনাৰ্দনে কৈছোঁ। কওক। থেংক ইউ ছ' মাছ। কি 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 হয় নেকি? মইতো তেনেকুৱা ভিডিঅ' দিয়াই নাই একো। গানৰ ভিডিঅ'। থেংক ইউ ছ' মাছ। হয় নেকি? নাই নাই নাই, মই এইটো প্ৰসংগত মই কথা নাপাতো বাৰু। আৰু মই বিশেষ কাম এটা কৰি আছোঁ। মই বাৰু অলপ পিছতকৈ কল বেক কৰিম বাৰু। হয় হয় হয়, যি কি নহওক মোৰ নম্বৰটো বোলে পালে মোৰ ফেচবুক একাউণ্টৰ পৰা। একচুৱেলি মই মোৰ ফেচবুক একাউণ্টত মোৰ নম্বৰটো দিওঁ, কিয়নো মই মিউজিক কৰোঁতো। গতিকে মিউজিক কৰা মানুহবোৰক হয়তো মোৰ নম্বৰ বেষ্ট দৰকাৰী, সেই গতিকে মই মোৰ ব্যৱসায়টোৰ কাৰণেই দিওঁ আৰু নম্বৰটো। তাৰ পৰাই লৈ ফোন কৰিছে মোলৈ। যি কি নহওক আগবাঢ়ো গুড নিউজটোলৈ। এক মিনিট, মই এতিয়া গুড নিউজটো হ'ল, মোৰ এটি নতুন গীত ৰিলিজ হ'ব। আৰু গীতটিৰ নাম হৈছে অসমৰ জীয়ৰী। মানে অসমৰ জীয়ৰী, অসমৰ বোৱাৰী, অসমৰ ছোৱালী, মানে অসমৰ নাৰী। আল্টিমেটলি অসমৰ নাৰী অতিকে ধুনীয়া, অতিকে সুন্দৰ। মানে গানটোত সেইটো প্ৰকাশ কৰিছোঁ যে আমাৰ অসমৰ ছোৱালী আৰু অসমৰ নাৰীহে আটাইতকৈ বেছি সুন্দৰ। কিয় কাৰণ কেইটা গানটোত উল্লেখ আছে। গোটেই পৃথিৱীৰে নাৰী সুন্দৰ। মই বেলেগ মানে দেশৰ নাৰীক মই মানে বেয়া ক'বলৈ যোৱা নাই, কিন্তু আমাৰ অসমৰ নাৰীৰ কথা এটা বেলেগ, মানে আনকমন। আৰু বহুতে আনকমন, বহুত 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 বেলেগ আৰু। যি গতিকে পৃথিৱীখন ঘূৰিলোঁ, অসমতে জিৰালোঁ মৰমৰ পৰশ পাই। আৰু সেই বিশেষ গীতটো লিখিছে মোৰ নিজৰ মা প্ৰতিমা দেৱীয়ে। আৰু মই সেই গীতটিত মিউজিক কৰিছোঁ আৰু কণ্ঠদান কৰিছোঁ। আৰু সেই গীতটি মই আপোনালোকক শুনা, আৰু আজিয়ে মই সেই গীতটো ৰিলিজ দিম, অসমী জীয়ৰী গীতটো। আৰু আশা কৰোঁ আপোনালোকে গীতটো শুনি ভাল পাব। আৰু গীতটো মই মোৰ এই ভিডিঅ'টোৰ তলত মানে ডেছক্ৰিপশ্যনত মই দিম। আপোনালোকে গীতটো শুনিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ডেফিনেটলি গীতটো আপোনালোকে ভাল পাব, কাৰণ গীতটো মোৰ মায়ে লিখিছে, মই লিখা গীতটো নহয়। আৰু গানৰ কথা আৰু সুৰ মায়ে দিছে। আৰু গানটোৰ যিবোৰ শব্দ, সেই শব্দবোৰ বহুত বেলেগ আৰু বহুত ভাল লগা, গ্ৰহণযোগ্য। আৰু গীতটো মই মিউজিক কৰিছোঁ আৰু মই গালোঁ ইতিমধ্যে গীতটি। আৰু আপোনালোকক মই গীতটি অলপ শুনাই দিছোঁ।
চাই লৈ পিন্ধি খাতে ঘড়ী অতিকৈ শুনি মুখেৰে মহুৰা তাৰে লৈ ললে চাদৰ মেখেলা অসমৰ জীয়ৰী খাইলাক গোসানী অসমৰ জীয়ৰী খাইলাক গোসানী যেতিয়া মেৰিয়াই গাত দিহা কি নহওক এইটোৱে হৈছে ভাল খবৰ আৰু মোৰ বাবে অতিকে ভাল খবৰ আৰু মোৰ শুভাকাংক্ষীসকলৰ বাবেও ভাল খবৰ আৰু মই এই গীতটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই দি দিছোঁ আপোনালোকে তাত যাব শুনিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যি আছে চব কৰিব যি কি নহওক এইটোৱে গীত আৰু এই গীতটোৰ অতি জলদি ভিডিঅ' হ'ব আৰু বৰ্তমান এইটো গীতৰ অডিঅ' আৰু এই গীতটো মই মোৰ ব্লগ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱালোঁ আৰু মই এয়া মোৰ ৰুমতে মই মোৰ গানৰ মিউজিকটো কৰিলোঁ আজি কেইদিনমানৰ আগতে আৰু ষ্টুডিঅ'ত গাইছোঁ বাৰু কিন্তু ইয়াতে মই মিউজিকটো কৰি ইয়াতে মই গাইডটো দিছোঁ যি কি নহওক ভাল লাগিছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু লগতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ মোৰ ভিডিঅ' এতিয়া চেছ হা মানে মোৰ ইন্ট্ৰ'ও নাই আৰু মোৰ ভিডিঅ'ৰ কোনো ইণ্ডিং নাই গতিকে মোৰ ভিডিঅ' এটা চেছ মই এটা ৰাখোঁ বাই বাই টাটা আৰু য'তে যি আছে চব আৰু নেক্সট আকৌ পৰৱৰ্তী ভিডিঅ'ত লগ পাম পৰৱৰ্তী গীত এটি লৈ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কিন্তু কৰিব দেই মীনাক্ষী বাইদেউতো কমেণ্ট কৰিব যি কি নহওক আৰু আপোনালোকে কৰিব থেংক ইউ ছ' মাছ